আজি ৰাতিপুৱাই বাহিৰত ওলাই দেখিছোঁ ৰ'দটো খাওঁ খাওঁ মূৰ্তিৰে ওলাইছে। এইফালে আইতাক গান লগাই দিলোঁ, নাচি আছে। অলপ পিছতে আকৌ আমি আহিলোঁ পথাৰলৈ ৰোৱা গোছ ল'বলৈ। এইফালে খুৰাই দেখাইছে দ মাটিডৰা এনেকৈ জঁপিয়াই তহঁতি বোলে নামিবি। এইবাৰ পথাৰখন শুকান হৈ আছে মৰুভূমিৰ নিচিনা। এইফালে খুৰীয়ে ধূপ লগাই দিলে, ভাইটি আৰু মই গোছ ল'লোঁ। পাতলা মানুহে গোছ ল'লে বোলে দিনটোত সোনকালেই ৰোৱা হৈ যায় বুলি কয়, সেইকাৰণে মোক লগাই দিছে। এইফালে অকণমান ৰুয়ে আকৌ আমি ঘৰলৈ আহিলোঁ। ৰোৱনী লগোৱা আছিলে, ভণ্টিয়ে মই আকৌ 10টামান বজাত চাহ লৈ আহিলোঁ তেওঁলোকক দিবৰ কাৰণে। এয়া খুৰীয়ে চাহ বাকি দিলে। তাৰপিছত আমাৰ ববৌহঁতৰ কঠীয়া তুলি আছিলে, সিহঁতৰ কঠীয়া তুলি দেখিছেনে একদম মৰুভূমিৰ নিচিনা শুকান হৈ আছে। তুলিও ভাল লাগিলে, চৰক চৰক গৈছে। ময়ো অকণমান তুলি দিওঁ বুলি ভাবিলোঁ। তুলিলেই নহ'ব নহয় ন, ভিডিঅ' এটাও লাগিব কঠীয়া তোলা। মই সেইকাৰণে কৈছোঁ বগা আহিছেনে চাই দে বোলো। এইফালে বায়ে এয়া নাচি আছে দেখিছেনে। অকণমান তুলি লৈ আকৌ ঘৰলৈ আহি ভাত লৈ গৈছোঁ তেওঁলোকৰ কাৰণে। খাই বৈ আকৌ তেওঁলোক পথাৰত নামিলে। খুৰী ময়ো ৰুবলৈ মন গ'ল, এয়া ৰুবলৈ ল'লোঁ। তেওঁলোকৰ লগত কথা পাতি পাতি ৰুই থাকোঁতে পাছবেলা সময়কণ কেনেকৈ পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। কাৰোবাক লাগে যদি কণ্টেক্ট কৰিবা। আজিলৈ বাই বাই।